স্বৰূপ কাই স্বৰূপ কাই ভাল না আছো দেই এইজনী স্বৰূপ কাই বৌ দেই তাকে আকৌ পলাই লৈ আছে নহয় এইফালে ৱেলকাম বেক টু মাই চেনেল মৰাণ ভাই অফিচিয়েল আমি এতিয়া গৈ আছোঁ মানে শ্বুটিং শ্বৰ্ট ফিল্ম এখন শ্বুটিং কৰিবলৈ তাৰপিছত শ্বুটিং কৰিমো চামো তাকে চাই থাকে আপোনালোকক একদম ধুনীয়াকৈ দেখাই আছোঁ শ্বৰ্ট ফিল্মখন কেনেকৈ শ্বুটিং কৰোঁ আমি ভাই ৰেডি হৈ যাওঁ না আমি শ্বুটিঙৰ জেগা পাই গ'লোহি শ্বুটিং কৰি আছে শ্বুটিং হ'লে মানে পূৰা সাধু হৈ আছে সিহঁতি হা ৰতন ভাই সাধু হৈ আছ ক'ত কৰিবি এই মন্দিৰটোত কৰিব দেই এই মন্দিৰটোত কৰিব মানে এতিয়া শ্বুটিং শ্বৰ্ট ফিল্ম এখন শ্বুটিং এই মন্দিৰটোতে হ'ব মানে একদম পূৰা টিপটপ মানে একদম ৰতন ডাবুল ৰতন পিয়ুষ এটা আছে আকৌ ককা এটা আছে এইফালে ৰাজীৱ বাইলং আছে মানে স্ক্ৰিপ্টখন তাই আৰু আমি সহায় সহযোগে কৰি দিছোঁ সিহঁতি এনেকুৱা মজাকৈ কৰিব চাই থাক এনেকুৱা মজা লাগিব কৈছোঁ নহয় চাই ফাটাফাটি লাগিব দেই প্ৰথম মানে সিহঁতি মন্দিৰটোত সোমাই লৈছে হা মন্দিৰটোত মানে অলপমান নমস্কাৰ লৈ ল'ব চা টিকা ভৰাই পিনি নমস্কাৰ লৈছে গোটেইকেইটাই মানে নমস্কাৰ লৈ ল'ব মন্দিৰটোতো তাৰপিছত একদম ধুনীয়াকৈ মানে শ্বুটিংটো আৰম্ভ কৰিব শ্বৰ্ট ফিল্ম এখন শ্বুটিং কৰি আছোঁ মানে ইয়াততো সেইকাৰণে আৰু অলপটো দেখাই দিছোঁ আৰু এইফালে মোৰ ওচৰত আছে মানে পোৱালিকেইটা আছে সেই পোৱালিকেইটা দেখাই দিছোঁ মই চা পোৱালিকেইটা খেলি আছিলে ইয়াত কেইবাটাও আছে মানে পোৱালি ইয়াত মজা লাগিছে ন পোৱালি কেনেকুৱা লাগিছে চাই শ্বুটিং ভাল লাগিছে বহুত ভাল লাগিছে আচ্ছা আছামিজ জানতা হে নেই কেট কেলে কেলে হিন্দী কথা কৈছা আছামিজত ক'বা দেই মজা শ্বুটিং কৰি আছে একদম ধুনীয়া লাগিব একদম মজা শ্বুটিং কৰি আছে মানে ইয়াত তাকেহে এতিয়া টিকা ফটা হাঁহ খুৱাইছে চাৰা গোটেইটা হাঁহ খাই লৈছে আৰু তাৰপিছত শ্বুটিং ষ্টাৰ্ট লগৰ আৰু এজন পালেহি দেই এইজন দেখাই দিছোঁ মই এইজন বগা খাই আৰু যে আপোনাৰ যে চেনেল এটা আছে কৈ দিয়ক B.M Production চেনেলটোৰ লিংকটো দি দিম চাই ল'বি দেই চবেই মজা ভিডিঅ' দি থৈ এনেকুৱা কৈছোঁ নহয় দেখ আৰ্মিজনে দেখিছে মানুহটো কেনেকুৱা মজা লাগিছে দিছ কিতাপ চাওক শ্বুটিং ষ্টাৰ্ট কৰি দিলে আমাৰ কেমেৰামেন আছে পিয়ুষ এটা শ্বুটিং ষ্টাৰ্ট কৰি আছে চা শ্বুটিং ষ্টাৰ্ট কৰি আছে শ্বুটিং বিশেষ ইমান দেখাব নোৱাৰোঁ বাৰু শ্বৰ্ট ফিল্মখন চালে ভাল হ'ব ডাইৰেকশ্যন দি আছে আৰু শ্বুটিং কৰি আছে এফালে হা আমাৰ পিয়ুষ এটাই কেমেৰা কৰিছে সেইটো গিম্বেল লৈ পেলাই কেমেৰা কৰি আছে পিয়ুষ এটাই মই অলপমান পিছত ওলাম বাৰু জাষ্ট 2 মিনিটমান ঠিক আছে দে চাই থাকক এইবাৰ জীৱনৰ লটি ঘটি ৰাজীৱ দাৰ জীৱনৰ লটি ঘটি নতুন ৰূপত আমি সকলোৱে কৰিছোঁ চাবলৈ নাপাহৰিব আৰু মই মোৰ ব্লগৰ যোগেদি সকলো ৰাইজকে কৈ দিছোঁ চকু হাত ভৰি আছে ঠিকে আছে তো মানে আমাৰ শ্বুটিং ইয়াত শ্বৰ্ট ফিল্মখনত শ্বুটিং শেষ হ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ চবেই মানে সাজু এইফালে হৈ গ'ল শ্বৰ্ট ফিল্মখনত শ্বুটিং কৰিছিলোঁ ইয়াত কি আছে লিখি থোৱা ইয়াত মই দেখাই দিছোঁ এইটো চা তাৰপিছত এতিয়া মানে আমি যাওঁ আৰু ইয়াৰ পৰা যাওঁ মানে আৰু বেলেগত শ্বৰ্ট ধেৰ কিবা কিবি আছে তাৰপিছত তাত শ্বৰ্ট ল'মগৈ আৰু ভালকৈ ঠিক আছে চাই লওক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এই আমাৰ ইয়াত দাদাক লগ পালোহি আপোনাৰ নামটো ৰাজকুমাৰ মোৰ নাম ৰাজকুমাৰ গোহাঁই দাদা বহুতেই ভাল লাগিলে মানে আমি ইয়াত কলেজীয়া ছোৱালী বনাইছিলোঁ ভাল লাগিলে মানে বৰষাৰ লগতো ভিডিঅ' বনাই থৈছে
ইউটিউব চেনেল আছে নেকি? ইউটিউব মোৰ এটা আছে কৈছোঁ ভাল হ'ব। মোৰ ইউটিউব চেনেল এটাও আছে ৰাজকুমাৰ অসম, চাব চবে, অকল একশ্যনৰ, বেলেগ একো নাই। মজা লাগিব তেতিয়াহ'লে চাই ন। আৰু ইনষ্টাগ্ৰামো মোক ফ'ল' বেক কৰিব, ৰাজকুমাৰ দি মনষ্টাৰ বুলি। মজা লাগিব ন দাদা? একদম মজা। ঠিক আছে, লগ পাই দাদাক বহুত ভাল লাগিব। ভাইটি পৰিবি এই চালা অলপ থাকিলে আকৌ পৰিলে নপৰিলে। চাওঁচোন মই কৈ পাৰোঁ নে নোৱাৰোঁ, কেনেকুৱা লাগে নোকেচোন এনেকুৱা ধুনীয়াকৈ কৰে। নোৱাৰোঁ দেই। শ্বুটিং শেষ হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাওঁ আৰু তহঁতিও মানে ভিডিঅ'টো চাই পিনি শ্বেয়াৰ কৰি দিবি দেই। এতিয়া আমি ঘৰলৈ যাওঁ, বাইকখন ষ্টাৰ্ট কৰোঁ আৰু ঘৰলৈ যাওঁ, তাৰপিছত লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিবি দেই। আমি আহি যাওঁগৈ, সৌৰভ কাই দোকানত সোমাওঁ দেই বুলি সোমালোঁ ক। মানে সৌৰভ কাই দোকানত সোমালোঁতো। সৌৰভ কাই, সৌৰভ কাই ভাল না? আছোঁ দেই। এইজনী সৌৰভ কাই বৌ দেই, তাকে আকৌ পলাত হৈ আছে নহয় এইফালে। মানে কি হ'ল, আমি আহি যাওঁগৈ, সৌৰভ কাই দোকানত সোমাওঁ দেই বুলি সোমালোঁ ক। তাকে সৌৰভ কাইক দেখাই দিছোঁ, যি ধুনীয়াটো হৈ আছে ল'ৰাটো। এইটো দেই সৌৰভ কাই। এয়া ভিডিঅ' বনাই চাব, বিৰাট ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু ই কভাৰ চঙো বনায় আৰু একদম অৰিজিনেল গানৰ ই হিৰো বনায়। তো চাবচোন আপোনালোকে, বিৰাট মজা ধুনীয়া ধুনীয়া বনায় আৰু নতুন আপকামিং হিৰো। তো আপোনালোকে ছাপোৰ্ট কৰক, উঠি যাবলৈ। ঠিক আছে দে।